অসমীয়া ভাষা কেতিয়াও নিশেষ নহয়। এক সেন্দুৰীয়া পথেৰে অহা অসমীয়া ভাষা কেতিয়াও সংস্কৃত ভাষাৰ পৰা পোনে পোনে অহা ভাষা নহয়। প্ৰাচীন কালৰ পৰাই অসমীয়াৰ হৃদয়ত অসমীয়া ভাষা বৈ আছে। এই বক্তব্য অসম সাহিত্য সভাৰ শৰৎচন্দ্ৰ গোস্বামী ভাষা গৱেষণা কেন্দ্ৰৰ আহ্বায়ক তথা বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ। অসম সাহিত্য সভাৰ সৰ্থেবাৰী স্বৰ্ণ শাখা ভাৰতীয় অধ্যয়ন চক্ৰৰ দ্বিবাৰ্ষিক অধিৱেশনৰ মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি দিয়া ভাষণত তেওঁ এনেদৰে মন্তব্য আগবঢ়ায়। আনহাতে কৃত্ৰিম বুদ্ধিমত্তাই সৃষ্টিশীল চেতনাক লাহে লাহে গ্ৰাস কৰিব ধৰিছে বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। এই মুকলি সভাতেই জ্যেষ্ঠ সাংবাদিক তথা সাহিত্য সংগঠক চক্ৰেশ্বৰ ডেকাই সম্পাদনা কৰা ৰাইট মেলৰ নেতা সংগ্ৰামী পুষ্পৰাম কহাৰ নামৰ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট নাট্যকাৰ পৰিচালক তথা তথ্যচিত্ৰ নিৰ্মাতা প্ৰমোদ দাসে। গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত প্ৰমোদ দাসে সৰ্থেবাৰীত সংগ্ৰামী নেতা তথা যশস্বী কহাৰ শিল্পী পুষ্পৰাম কহাৰৰ এটি আৱক্ষ মূৰ্তি স্থাপন কৰাৰ বাবে আহ্বান জনায়। এই সভাতে ভাৰতীয় অধ্যয়ন চক্ৰৰ প্ৰাক্তন সভাপতি তথা লেখিকা পাৰ্বতী পাটোৱাৰীৰ ৰচিত ছাত্ৰ ছাত্ৰীক মানুহ গঢ়াৰ পৰিশীলন নামৰ গ্ৰন্থখন উন্মোচনো কৰে শিশু সাহিত্যিক গীতিকাৰ তথা কৃতি শিক্ষক দীপাংকৰ ডেকাই। সভাত ন্যাসৰ পৃষ্ঠপোষকে ডাঃ অনন্ত ভূঞাক চেলেং চাদৰ আৰু কাঁহৰ বঁটাৰে সম্বৰ্ধনাও আগবঢ়োৱা হয়। সভাত গ্ৰন্থৰ লেখিকা পাৰ্বতী পাটোৱাৰীয়ে চমু ভাষণ দিয়ে। ভাৰতীয় অধ্যয়ন চক্ৰৰ বিদায়ী সম্পাদক গুণজিৎ চৌধুৰীয়ে আধৰা সভাত শতাধিক সাহিত্যানুৰাগী ব্যক্তি উপস্থিত থাকে। অধিৱেশনৰ কালি অনুষ্ঠিত বিষয় বাছনি সভাত গীতিকাৰ নিখিলেশ ডেকাক সভাপতি, তৰুলতা ডেকাক উপসভাপতি আৰু শিক্ষক সত্যনাথ ভূঞাক সম্পাদক হিচাপে লৈ ভাৰতীয় অধ্যয়ন চক্ৰৰ নতুন সমিতিখন গঠন কৰা হয়। পাৰ শিল্পী বঁটা ঘোষণা কৰা হৈছে আৰু প্ৰথমবাৰৰ বাবে আপুনি এই বঁটা লাভ কৰিছে, কি ক'ব? অনুভৱ কেনেকুৱা? মনৰ অনুভৱ কেনেকুৱা? ভালেই লাগিছে। প্ৰথমবাৰৰ বাবে তেখেতসকলে স্থিতি কৰিছে আৰু আগন্তকলৈকে আৰু চেষ্টা কৰিম আৰু ভাল কৰাৰ কাৰণে আৰু যিমান পাৰোঁ। অসম সাহিত্য সভাৰ এখন অন্যতম পুৰণি শাখা হৈছে ভাৰতীয় অধ্যয়ন চক্ৰ সৰ্থেবাৰী। এই ভাৰতীয় অধ্যয়ন চক্ৰৰ দ্বিবাৰ্ষিক অধিৱেশন দুদিনীয়াভাৱে অনুষ্ঠিত হয়। কালি আবেলি আমাৰ বিষয় বাছনি সভা আছিল আৰু এই বিষয় বাছনি সভাত নিখিলেশ ডেকা সভাপতি আৰু সত্যবান ভূঞাক সম্পাদক হিচাপে লৈ ভাৰতীয় অধ্যয়ন চক্ৰৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হৈছে। আজি মুকলি সভা আছিল। ভাৰতীয় অধ্যয়ন চক্ৰৰ সভাপতি খগেন্দ্ৰনাথ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত আছিল অসম সাহিত্য সভাৰ শৰৎচন্দ্ৰ গোস্বামী ভাষা গৱেষণা কেন্দ্ৰৰ আহ্বায়ক বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা ডাঙৰীয়া আৰু আমাৰ মাজত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল। ইয়াৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি দুখনকৈ গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছোঁ। এখন পাৰ্বতী বাইদেউৰ গ্ৰন্থ ছাত্ৰ ছাত্ৰীৰ মনত পৰিশীলন আৰু অন্য এখন গ্ৰন্থ হৈছে ৰাইজ মেলৰ নেতা সংগ্ৰামী পুষ্পৰাম কহাৰ। গতিকে এই দুখন গ্ৰন্থ আজি ইয়াত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ইয়াৰ উপৰিও ভাৰতীয় অধ্যয়ন চক্ৰৰ কাৰণে তথা সৰ্থেবাৰী অঞ্চলৰ কাৰণে এটি অন্যতম সুখৰ খবৰ হৈছে যে এইবেলিৰ পৰা আমি বিশিষ্ট চিকিৎসক ডাঃ অনন্ত ভূঞাৰ পৃষ্ঠপোষকতাত গঠিত হেমচন্দ্ৰ আৰু লক্ষীকান্ত ভূঞা কৰ্ণী ন্যাসৰ জৰিয়তে এগৰাকী কাঁহ শিল্পীক মণিপুৰ কাঁহ শিল্পীক পুষ্পৰাম কহাৰ শিল্পী বঁটা প্ৰদানৰ ব্যৱস্থা কৰিছোঁ। পুষ্পৰাম কহাৰ আপোনালোকে জানে, অসমৰ ৰাইজে জানে যে ৰাইজ মেলৰ নেতা ঐতিহাসিক সৰুক্ষেত্ৰত যি ৰাইজ মেল হৈছিল 1894 চনত। এই 1894 চনত ৰাইজ মেলৰ নেতা আছিল পুষ্পৰাম কহাৰ। ৰাইজ মেলত অংশগ্ৰহণ কৰি তেখেতে কাৰাবৰণ কৰিছিল আৰু এই কাৰাগাৰতো তেখেতে ইংৰাজৰ বশ্যতা স্বীকাৰ নকৰি তেখেতৰ যি হস্তকৰ্ম কাঁহ শিল্প, এই কাঁহ কোবাই তেখেতে সকলোকে চমকিত কৰিছিল। গতিকে এনেকুৱা এজন স্বাধীন চেতিয়া সংগ্ৰামী শিল্পীৰ সোঁৱৰণত আমি পুষ্পৰাম কহাৰ শিল্পী বঁটাৰ প্ৰৱৰ্তন কৰিছোঁ। আমাৰ উদ্দেশ্য দুটা। এটা হৈছে যে পুষ্পৰাম কহাৰৰ যি শিল্পী সত্তা, পুষ্পৰাম কহাৰৰ যি সংগ্ৰামী ইতিহাস, সেই সংগ্ৰামী ইতিহাস নতুন প্ৰজন্মক অৱগত কৰিব লাগে। নতুন প্ৰজন্মৰ মাজত তেওঁৰ সত্তা আদৰ্শ ইয়াক প্ৰসাৰিত কৰিব লাগে। আৰু দ্বিতীয় কথা হৈছে যে সৰ্থেবাৰীৰ কাঁহ শিল্পলৈ যি প্ৰত্যাহ্বান আহিছে, এই প্ৰত্যাহ্বান যদি আমাৰ শিল্পীসকলে পুষ্পৰাম কহাৰৰ দৰে
গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে আমি শিল্পীসকলক উদ্বুদ্ধ কৰিব বিচাৰিছোঁ এই বঁটা প্ৰদান কাৰ্যই নিশ্চয় শিল্পীসকলক উদ্বুদ্ধ কৰিব অনুপ্ৰাণিত কৰিব আৰু তেওঁলোকৰ যি শিল্প নৈপুণ্যতা এই শিল্প নৈপুণ্যতাৰ শ্ৰীবৃদ্ধিত সহায়ক হ'ব এই উদ্দেশ্য ৰাখি আমি এই বঁটা প্ৰৱৰ্তন কৰিছোঁ আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰে মুকলি সভাত আমি প্ৰথমবাৰৰ কাৰণে কিশোৰী ডেকা নামৰ এজন উদীয়মান কা শিল্পীক এই বঁটা প্ৰদান কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ ধন্য মানিছোঁ আমাৰ আশা যে সৰ্থেবাৰীৰ কা শিল্প অনাগত দিনতো জীয়াই থাকক উজ্জীৱিত হৈ থাকক আৰু অসমৰ ৰাইজে এই কা শিল্পক লৈ যাতে গৌৰৱ কৰাৰ সুযোগ পায় তাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ আমাৰ এটাই আশা যে অনাগত সময়ত যি আমাৰ নতুন সমিতি হ'ব এই নতুন সমিতিয়ে ভাৰতীয় অধ্যয়ন চক্ৰক আগবঢ়াই নিব কাৰণ ভাৰতীয় অধ্যয়ন চক্ৰ হৈছে এটা ঐতিহাসিক অনুষ্ঠান এটা ঐতিহ্যমণ্ডিত অনুষ্ঠান এই অনুষ্ঠানটোৰ আহ্বানতে 1995 চনত অসম সাহিত্য সভাৰ 61 সংখ্যক অধিৱেশন সৰ্থেবাৰীত অনুষ্ঠান হৈছিল এই অনুষ্ঠানটোৱে আৰু তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ জাতীয় জীৱনক অৱদান আগবঢ়াইছে গতিকে এনেকুৱা এক অনুষ্ঠানৰ অধিৱেশন সম্পন্ন হৈছে এনেকুৱা এক অধিৱেশনে নিশ্চয় অনাগত দিনত এই অনুষ্ঠানটোক আৰু অধিক আগবাঢ়ি যোৱাত সহায় কৰিব এই অঞ্চলৰ সাহিত্যৰ আজি এই অঞ্চলৰ সংস্কৃতিক আগবঢ়াই নিয়াত ভাৰতীয় অধ্যয়ন চক্ৰ যত্নৱান হ'ব এই আশাই আমি ৰাখিছোঁ সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ